মাজুলীলৈ যাত্ৰা এতিয়া আমি ওলালোঁ গৈ আমি এতিয়া পালোহি মৰাণ পামেই আৰু কচুমাৰী বুলি কয় জেগাডোখৰ নাম কচুমাৰী আমি পালোহি কচুমাৰীৰ পৰা ওলাইছোঁ বহুত বৰষুণ ঠাণ্ডা বতৰ আহি আমি এতিয়া মৰাণ টাউন পাৰ হৈছোহি জাষ্ট বাপৰে বাপ আজি ইমান ঠাণ্ডা লাগিছে কি কৰিছে অ' বৰ দেৱতা অকণমান ৰেষ্ট লোৱা সময় হ'ল আমি এতিয়া পালোহি বিখ্যাত বগীবিল দলঙৰ ওচৰত এই বগীবিল ৰোড চাওক আৰু ইমান ঠাণ্ডা পৰিৱেশ কিবা এটা খাই লওঁ ভোক লাগিছে দেই দহটো আমি বিৰাট ভোক লাগিছে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট চাওঁ এতিয়া আমি ওলালোঁ মাজুলীলৈ আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ ধেমাজি টাউন প্ৰসিদ্ধ আছে দেই এতিয়া কাম কৰিছে দেই চৰকাৰখনে কিছু কাম কৰিছে বাপৰে বাপ ইমান বাছ চলিছে বতৰটো বহুত ঠাণ্ডা দেই এই আমি পালোহি মাজুলী কমলাবাৰী ওচৰ পালোহি আৰু কি সুন্দৰ পৰিৱেশ আমি এতিয়া পালোহি আমাৰ এইয়া বিখ্যাত নতুন কমলাবাৰী সত্ৰ এই ইয়াতে আমি থাকিছোঁ এই যে ঢাৰিখন দেখিছে এই আছে আমি আছোঁ ওলালোঁ বন্ধুৰ লগত বাপৰে বাপ বন্ধুজনে ইমান স্পীড বাইক চলাইছে আমি চোন তেওঁক লগেই পাব নোৱাৰিছোঁ আমি এতিয়া গৈ আছোঁ দক্ষিণপাট সত্ৰ হৰিণা বাবা কি সুন্দৰ হৰিণা যে বগা ৰঙত ইমানেই মৰম লগা কি কম কিউট সত্ৰৰ ভিতৰত আৰু ভিডিঅ' নকৰোঁ দেই সত্ৰৰ পৰা ওলাই আহিলোঁ ওলাই আহোঁতে ৰাস্তাত দেখিছোঁ ইমান পৰিভ্ৰমী চৰাই এই পানী কাউৰী নে কি বুলি কয় যে সেই জাত বাপৰে বাপ এই ডাঙৰ বৰটোকোলা এইটো মাই গড বাপৰে বাপ এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ চামগুৰি এতিয়া আৰু বিশেষ কথা নকওঁ আহক আমি চাই লওঁ চামগুৰিৰ বিষয়ে কিছুমান কথা জানি লওঁ বুজি লওঁ এইটো হ'ল তুমৰ মূৰ ধান থোৱা যায় তুম বনাই তুমৰ মূৰত গৈছোঁ এতিয়া ধান থোৱাৰ কাৰণে এইটো লক্ষ্মী মূৰ বুলি কয় এইটোক আমি তুম বুলি কওঁ আমাৰ ফালে নামনি ফালে এইটোক টপা বুলি কয় এইটোৰ ওপৰত এই কুমাৰ মাটিটো যিটো কলহ টেকেলি বনায় সেই মাটিটো আমি পানী দি তাক কোমলাই ল'লোঁ লৈ কটন কাপোৰত আমি টুকুৰা টুকুৰকৈ তাত আমি মাটিত লগাই দিলোঁ লগাই পেলাই ইয়াত এই খাংটোৰ ওপৰত আমি লগাই দিলোঁ দি আমি ইয়াক শুকাবলৈ দিলোঁ সি যেতিয়া শুকোৱাৰ পিছত গোবৰ মাটি দি পেলাই আমি তাৰ চেহেৰা এটা আনো এই যেতিয়া চেহেৰাটো সম্পূৰ্ণতা লাভ কৰিব তাৰ ওপৰত সেই কুমাৰ মাটি কাপোৰটো এই যিটো আমি ইয়াত মাৰিছিলোঁ সেইটো তাৰ ওপৰত আকৌ মাৰি দিওঁ মাৰিলে লাগি গ'ল ৰৈ যোৱাৰ পিছত এনে আমি দাঁতবিলাকো ঠিক কাঠ বাঁহ বা কয়লা সেইটো হতে আমি আগতীয়াকৈ দি লওঁ লৈ তাৰ ওপৰত কুমাৰ মাটি কাপোৰটো মাৰি পেলাই ইয়াক আৱৰণ দি ৰাখি দিলে সি ৰৈ গ'ল ৰৈ যোৱাৰ পিছত আমি ইয়াক ৰং কৰোঁ এইটো হ'ল আমাৰ পৰ্যায় যদিও আমি থলুৱা সামগ্ৰীৰে গোবৰ মাটি বাঁহ কাঠ গোবৰ মাটি এইবিলাক আমি দিওঁ আমাৰ যিটো এইটো মুখাটো যিটো ওজন হ'ব লাগে ওজনটো নাই কিন্তু হয়নে অৱয়বটো চাই ওজন যিটো হ'ব লাগে সেইটো নাই লাইট সেইটো হ'ল আমাৰ শংকৰদেৱৰ সংস্কৃতিৰ একো বিষয় বহুত জোৰকৈ পেলালে চব বস্তুৱেই কিবা এটা হয় কিন্তু হ'লেও ইমান সহজে নালাগে পৰিয়ে ফুৰে বন্ধুৰ লগত মাজুলীত সামৰি থকা কিছুমান স্মৃতি আৰু ছবি আপোনালোকে চাই লওক কিছুমান পাহৰিব পৃথিৱী বিখ্যাত মাজুলীৰ চামগুৰিৰ
মুখা কিছুমান বনোৱা হাতেৰে নিৰ্মিত, যি মুখা অকল পৃথিৱীৰ ভিতৰত হাতেৰে নিৰ্মিত, মাটি বা গোবৰ দি। চাই লওঁ কিছুমান দৃশ্য মনোৰম দৃশ্য চাবলৈ ইমানেই ধুনীয়া, ইমানেই সুন্দৰকৈ বনাইছে, কি ক'ম। ইয়াত কোনো মেচিন ইউজ নহয়, চব হাতেৰে, অনলি হেণ্ডমেড। এবাৰ চাই লওক কি সুন্দৰ, কি সুন্দৰ মুখা, সুন্দৰ এইবিলাক সকলো। মাজুলীৰ এই যাত্ৰা আমি ইমানতে সমাপ্ত কৰিছোঁ। এতিয়া ঘৰলৈ উভতি অহাৰ সময়ত দৃশ্য সকলোকে মানে ঘূৰিলোঁ। আৰু আজি এই ভিডিঅ'টো চাই কেনেকৈ লাগিলে মোক জনাব। বহুত কষ্ট হৈছে ভিডিঅ'টো কৰোঁতে, তথাপিও আৰু যিমান পাৰোঁ কৰিছোঁ। তেওঁলোকৰ সহায় সহযোগ বিচাৰিছোঁ। ভাল লাগিলে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, কমেণ্ট কৰি জনাব। বাই বাই, গুড নাইট।